ওপৰ পৰা সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই এয়া ধান মাৰি আছোঁ দেখিছে আপোনালোকে আৰু হ'ব আৰু ধান মাৰোঁতে মানে ৰাতি কেইটা বজাত উঠোঁ 4টামান বজাতে উঠোঁ ৰাতি আৰু বৰ্তমান 8টাই বাজে আৰু এনেই 3 ঘণ্টা লাগে মাৰা এটা কৰাতে কিন্তু আজি অলপ দেৰিয়ে হ'ল মোৰ আনি আৰু মাৰাছোঁ যে আৰু শ্ৰীলংকা ধান এতিয়া সৰু সৰু গৰুবিলাক চকি নাপায় সেইকাৰণে অলপ দেৰি হৈছে আজি কৰাতে আৰু এতিয়া ধান মাৰা হ'লে ৰাইজৰ লগত আজি হাউৰিত যাব লগা আছে মানে আজি হাউৰি আছে ধান কটা যাম হাউৰিত হাউৰিত আজি ৰাইজৰ লগত ধান কাটিম আপোনালোকক দেখুৱাম ভাবিছোঁ গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে মানে এটা ধান কটা ভিডিঅ' হ'বলৈ হৈ আছে আজি বিৰা 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 সোনকালে চ আৰু বাবু আমাৰ ইয়াত চাজাৰ ওপৰত উঠি ভাত খাই আছে বাবু কি খাপ আলু আৰু কি ডিমা ধুনীয়া বাবু ভাত খাই আছে আৰু এই শাৰী দি আছে হেৰে হেৰে চাৰি দিম আৰু মানে মোৰ দেৰি হয় ৰাইজৰ লগত যাব লাগে 8টা বজাতে যাব লাগে যিহেতু সেইকাৰণে এতিয়া গৰুবিলাকক 4 দিন মানে বান্ধি দিম আৰু এতিয়া ওচৰত পথাৰত মোবাইল দা উঠি আৰু 4 দিন আৰু দেৰি হয় ৰাইজৰ লগত যাব লাগে নহয় Daranga, dekala. Ito ranga, ito kala. Dekala, itu hamar kala. Kajala? Muga, ranga no kaita muga. Baba. Burung muga thake kajala thake ita kajala. Ari ita kala ja. Ciao, bibang mana kur biaro. Sore tang baru jadi dak pasti dulu. Kok hai sore? Ito mur sore. Mani gila jawab laksi. আর বুড়ি যাইতেও পানি আনি আছে বুড়িলাক পানি খান ফের খালি পানি দিয়ে না মোবাইলটা বের খাতা দিব ঠিক আছে না হ্যাঁ বাস ক্যামেরা মেনটা বেলে যা Hai dah khule guru guys. Guru kata. Vidur. Alok di durut dia pating dah. Pani ko tu. গৰু বিলাকক ইয়াতে বান্ধি দিলোঁ ময়ূৰৰ পথাৰটোতে আৰু এতিয়া ঘৰলৈ যাই আছোঁ ঘৰত যাই মানে এতিয়া ৰাইজৰ লগত যাম ধান কাটিবা আজি ধান কাটা যিহেতু হাউৰি আছে মই মানে পুৰা এতিয়া যাবৰ কাৰণে ৰেডি ৰাইজৰ লগত ধান গৈছোঁ আৰু এতিয়া যাম যাই পেলাই আপোনালোকক পথাৰত যাই দেখুৱাই আছোঁ চাই দিব ভিডিঅ'টো যাং দে ধান আমি আহিনা খেৰখিনি ওলাম দে খেৰখিনি আহিনাহে ওলাব লাগিব আৰু মানে দেৰি হৈছে 8:23 মান হ'লে এতিয়া আৰু এয়া পথাৰত আমি ধান কাটি আছোঁ বহুত মানুহ মানে 40 জনৰ ওপৰত আছোঁ আমি এদিনত 8 বিঘা 7 বিঘা তেনেকুৱা কাটব পাৰোঁ আমি সহায় যাবি আৰু এতিয়া দুপৰীয়া হৈছে 12টা বাজিছে আমি এতিয়া ভাত খাব যাই আছোঁ আৰু ওচৰতে এটা ষ্টেজ আছে এই ষ্টেজতে ভাত খাম ভাবিছোঁ আৰু আজি গাইজ আজি পাতেৰ পাইছে চব খালোঁ এয়া দেখিছে
পাতেৰ পৰা ষ্টেজ এইটো আৰু মানে যায় য'তে পায় তাতে বহি বহি খাই আছে আৰু আজি মানে যায় য'তে সুবিধা পাইছে তাতে বহি ভাত খাইছে ধুনীয়াকৈ আমি ষ্টেজত খাইছোঁ আৰু ৰাজ শিৱকবি ৰাজে বঢ়িয়াকৈ ভাত খাই ৰেষ্ট লৈ আছে দুজনে খাই আছে তোমাৰ মুক্তা দুখনেৰে মই টেনশ্যন নকৰিবি ভাত খোৱাৰ পাছত আমি আৰু ধান কাটিম এতিয়া অলপ আজিৰ কাৰণে ধান কটা হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাই আছোঁ ধান কাটি আহি পালোঁ আৰু এতিয়া অলপ ৰেষ্ট লৈ আছোঁ আৰু ৰাতিপুৱা ধান মাৰাটো এতিয়া বিচিব লাগে এতিয়া বিচিম ভাবিছোঁ আৰু খেৰবিলাক নোলোৱাকৈ গৈছিলোঁ দিয়াৰে খেৰবিলাক ওলাই চাফা কৰি থৈ দিছে এতিয়া কেৱল বিচিবহে লাগে মানে ফেনৰ লগত বিচোঁ আৰু মই দেখুৱাম আপোনালোকক গতিকে চাব ভিডিঅ'টো চাফাকৈ ধুই আছোঁ জলফাই আৰু বছৰত এই বছৰে মানে জলফাই খোৱাই নাই মই আজি বছৰৰ প্ৰথম জলফাই খাম মানে জলফাইৰ এতিয়া ছিজন শেষ হোৱা অৱস্থা জলফাই সৰি সৰি গ'ল নায়ে আৰু এতিয়া আৰু সিদিনাখন বিক্ৰী কৰি দিলোঁ এনেই নষ্ট হোৱাতকৈ আৰু এইগিলা বস্তু ঘৰত যদি থাকে খাব মন নাযায় যেতিয়া আনৰ থাকে তেতিয়াই খাব মন যায় ঘৰত থাকিলে মানে খাবই মন নোযোৱা হয় যিকোনো বস্তু তেনেকাই ঘৰত থাকিলে খাব মন নাযায় জালুকটা পুনকি লওঁ ৰ ধুনীয়া কৰি একদম পকা জালুক জ্বালা লাগিব সেইবাবে পেপাৰ লগত ধৰিছোঁ এনেকৈ টেষ্টি কৰি খাম না আজি পকা পকা বালুৱা বালুৱা জলফাই খাই এনেকুৱা ভাল লাগে এয়া ধানখিনি এতিয়া মই বিচিম ৰাতিপুৱা মাৰা ধানখিনি আৰু পূৰা ৰেডি কৰি লৈছোঁ এয়া দেখুৱাই আছোঁ আপোনালোকক এনেকৈ দুটা ফেন যোগাৰ কৰিছোঁ ই এটা আৰু নামত এটা দিওঁ মানে ইদি পুৰি অহা ধানবিলাক এই ফেনটোৱে চাফা কৰিব আৰু ওপৰৰ পৰা পৰি থকা ধানবিলাকক এই ফেনটোৱে চাফা কৰিব দুটা ফেন দিছোঁ যিহেতু মোৰ ডাঙৰ ফেন নাই সৰু টেবুল ফেন আছে সৰু টেবুল ফেনেৰে মই বিচোঁ আৰু এই বাকচটো মানে নিজে মাথা মাৰি বনাইছোঁ আৰু কিছুমান মানে ট্ৰেক্টৰৰ লগত বিচেতো ট্ৰেক্টৰৰ লগত বিচা দেখা পাইছিলোঁ কিন্তু মই এনেকৈ টেবুল ফেনৰ লগত কেনেকৈ বিচিব পাৰিব অলপ মাথা মাৰি বনাইছোঁ আৰু নিজে অলপ নিজৰ আইডিয়াত কেনেকৈ কৰিলে ধানবিলাক চাফা হ'ব সেইটো ভাবি অলপ নিজে আইডিয়া কৰি বনাইছোঁ এনেকুৱাকৈ মানে এইটো টানিব পাৰে আৰু এনেকুৱা এইটো বেছি কৰি টানি দিলে বেছিকৈ ওলায় কমকৈ টানি দিলে কমকৈ ওলায় আৰু ইদি পুৰি ধানবিলাক যায় পাতানবিলাক ইফালে ওলাই আহে আৰু এদি এনেকৈ ঢালি দিব লাগে দেখুৱাইছোঁ আপোনালোকক কেতিয়াবা আৰু ইয়াৰ এই বাকচটোৰ বিষয়ে ভালকৈ আপোনালোকক দেখুৱাম কেনেকৈ বনাইছোঁ গতিকে আজি কেনেকৈ বিচোঁ চাওক এতিয়া মই ধান বিচিম আৰু চুইচটো দিয়াৰ লগে লগে ফেনটো ঘূৰি ষ্টাৰ্ট মানে এতিয়া ধান বিচিম হ'ব না
ধান চাফা কৰা এইখিনি পাতা নোলাল আৰু ধানখিনি দেখুৱাই আছোঁ আপোনালোকক 5 মন ধান একদম লগালগ বিছা হৈ গ'ল সেয়া ইমান ধুনীয়া চাফা হৈছে চাওক মানে পাতা নায়েই ইমান ধুনীয়াকৈ পৃথক কৰিব পাৰে পাতানবিলাকক আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে আজি চাই ভাল পালে আৰু যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি দীঘলীয়া নকৰোঁ এইখিনিতে সমাপ্ত কৰিছোঁ বাই বাই